এতিয়া সময় বৰ সুন্দৰ সময়, গৰমো নাই ঠাণ্ডাও নাই, ভাল লগা সময়বোৰ আহিবলৈ ধৰিছে। আৰু কিছুমান ফুল এতিয়া ফুলিছে, সাধাৰণভাৱে ৰাখিলেও যিবোৰ ফুল ফুলে সেই ফুলবিলাক চায়ো ভাল লাগে। আৰু সেই ফুলৰ সৌন্দৰ্যই সকলোৰে অন্তৰ নিশ্চয় ধুৱাই যায়, সুন্দৰ কৰি তোলে। আৰু এইবিলাক ভাৱ থাকিলে মনত এটা পজিটিভ প্ৰভাৱ পৰেই। গতিকে সকলো চাগৈ ভালেই আছে। সকলোলৈকে মনত পৰিলেও কিছুমান লোকলৈ মনত পৰিবই। ৰাতিপুৱা শুই উঠি বাৰু আপোনাৰ কালৈ মনত পৰে? আপুনি চাবচোন, ভগৱানক চিন্তা কৰাৰ পিছত আপোনাৰ মালৈ মনত নপৰেনে? আপোনাৰ যি আপোন আছে, নিজৰ ল'ৰা ছোৱালী হওক, সেই সকললৈ প্ৰথমেই মনত পৰিব। আৰু মনত পৰিব কালৈ? যাৰ ওপৰত আপোনাৰ বিশ্বাস আৰু ভৰসা আছে। গতিকে কাৰো বিশ্বাস আৰু ভৰসাক আপুনি নাভাঙিব। বিশ্বাস আৰু ভৰসাক লৈ বৰ্তি থকাই মানুহৰ জীৱনৰ কিমান আশা আকাংক্ষা পূৰণৰ সাহস বিচাৰি পায়। গতিকে সকলোৱে সুন্দৰভাৱে জীৱন কটাওক, এনে সুন্দৰ ফুলৰ দৰে মনক গঢ়ি তোলক। আপোনালোকে কিছুমানে ইমান ধুনীয়া শাক পাচলি কৰিছে, দেখিয়ে ভাল লাগে। ইমান ধুনীয়া ফুলনি পাতিছে, দেখিয়ে ভাল লাগে। যাৰ সহায় সাহস আৰু সুবিধা আছে তেওঁলোকে নিশ্চয় এনেকৈ আগবাঢ়িব লাগিব। সঁচাকৈ মনৰ আনন্দহে আচল আনন্দ।